ওয়েলকাম নাছো আজি অন্য এটা ভিডিঅ'লৈ অন্য বহুত দিনৰ মূৰত আহিছে। চক 1996 চনত পিজ্জা হট নামৰ এজন ব্যক্তিয়ে বেংগলোৰত পিজ্জাৰ এখন ৰেষ্টুৰেণ্ট খুলিছিল। তাৰ পিছৰ পৰা ভাৰতবৰ্ষত তেতিয়া আমি জন্মই হোৱা নাই। 1996ত খুলিছিল, তাৰ পিছৰ বছৰটোত মই জন্ম হৈছোঁ মানে। চক যি কি নহওক, এই পিজ্জা নামৰ এই খাদ্যবিধ মানে ভাৰতত বহুতেই মানে জনপ্ৰিয়। আজিকালি ৰেষ্টুৰেণ্টবিলাকতো আমি এইবিলাক খাই আৰু চব ইমান ধুনীয়া দেখিবলৈ পিজ্জাটো, আৰু এটা পিজ্জাৰ দাম বহুত টকা, এইটো অলৰেডি 250 টকা। সেইটো কাৰণে বহুত খাবলৈ ইচ্ছা কৰে, কিন্তু বহুত খায়ো ভাল লাগে। কিন্তু ময়ো খাইছোঁ আৰু বহুত দিনৰ পৰা পিজ্জাৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ, কিন্তু বনাব পৰা নাই। যিহেতু সেইটো খাবলৈ এটা মানে কি ক'ম আৰু মেছেজ আহি আছে। গতিকে চব মই এইটো মানে ইয়াৰ কেনেকৈ আৱিষ্কাৰ হয় এইখিনি কথা মই ক'বলৈ নাযাওঁ। অলৰেডি মই গুগলত চাই লৈ কিনে মই কথাটো ক'লোঁ, আৰু গুগলত বহুতে ক'ত আৱিষ্কাৰ সেইখিনি কথা আপোনালোকে অলৰেডি ভিডিঅ'ত আপোনালোকে চাই আছে, আৰু বহুতে এই ইতিমধ্যে জানে। গতিকে মই পুনৰাই ক'ব লাগিব বুলি কোনো কথা আছে বুলি মই নাভাবোঁ, ঠিক আছে। গতিকে সেইখিনি কথা নহয়। পিজ্জাটো মানে মই খালোঁৱে ৰেষ্টুৰেণ্টত, অলৰেডি মই খালোঁ, মেছেজ আহি আছে মোৰ। পিজ্জাটো খালোঁ, কিন্তু খোৱাৰ পিছত আৰু এটা পিজ্জা লৈ আহিছোঁ। এটা ভিডিঅ'ত ডেমো দিব আপোনালোকক, মানে পিজ্জাৰ ৰূপটো কেনেকুৱা, পিজ্জাৰ লগত আমাৰ জীৱনটো কেনেকৈ সাঙুৰ খাই আছে, আমাৰ জীৱনটোনো কেনেকুৱা, সেইটো কাৰণে মই এটা লৈ আহিছোঁ। এই দেখিছে নহয় পিজ্জাটো এতিয়া সোমাই আছে। পিজ্জাটো চব ভালকৈ ওচৰৰ পৰা জুম কৰি দেখাইছোঁ। এডোখৰ নাই, এডোখৰ মানে কি হ'ল এটাতে মানে পেট ভৰি গ'ল। আৰু এটা মানে অৰ্ডাৰ কৰিছিলোঁ খাম বুলি, সেইটো খাব নোৱাৰি কিনে লৈ আহিলোঁ। যি কি নহওক চব এবাৰ দেখুৱাই দিছোঁ। পিজ্জাও দেখিবলৈ বৰ সুন্দৰ, গম পাইছে ন আপোনালোকে? পিজ্জা দেখিবলৈ বহুত সুন্দৰ। এইটো ভেজ পিজ্জা। পিজ্জাৰ নাম কি মই যেতিয়া পিজ্জাৰ ৰেষ্টুৰেণ্টলৈ গ'লোঁ ন, তাত লিখা আছে মাৰ্ঘেৰিটা, কিবা কিবি লিখা আছে মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাটো আমাৰ অসমত আছে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটা যিটো পিজ্জা হয়, এইটো মাৰ্ঘেৰিটাৰ পিজ্জা হয়। মানে মাৰ্ঘেৰিটাৰ পিজ্জা কি থাকে, অনিয়ন থাকিব, কেপচিকাম থাকিব আৰু টমাটো থাকিব, সেইকেইটাই আছে। তাৰ লগতে সেইটোৱে হয়, পনীৰ অলপ কিবা এটা ফ্লেভাৰ পোৱা নাযায়। মানুহৰ জীৱনটো তেনেকুৱা। পিজ্জাও দেখিবলৈ বহুত সুন্দৰ। চাওকচোন, এইটো মানে মোৰ কেমেৰা কোৱালিটিৰ ওপৰত কথা। কেমেৰা কোৱালিটি মোৰ ভাল নহয় যিহেতু, গতিকে পিজ্জাও দেখিবলৈ ইমান কালাৰ দেখিব পোৱা নাই। চ' পিজ্জা দেখিবলৈ এটা ঘূৰণীয়া আকাৰৰ এটা মানে ৰুটিখনৰ নিচিনা গোল, কিন্তু তাৰ ভিতৰত বহুতকেইটা আইটেম থাকে। কি এইটো আধা ঘণ্টা লাগিব মিলাওঁতে আমি ৱেইট কৰিলোঁ আধা ঘণ্টা। চ' পিজ্জা যেনেকৈ দেখিবলৈ এটাই, কিন্তু তাত বহুতকেইটা ভাগ আছে। ঠিক সেইদৰে মানুহৰ জীৱনটো তেনেকুৱা। সেইটো কাৰণে মই ভিডিঅ' বনালোঁ। মানুহৰ জীৱনটো দেখিবলৈ খুব সুন্দৰ, দেখিবলৈ ধুনীয়া, বহুত নক'ব আৰু বহুত ধুনীয়া। কিন্তু মানুহৰ জীৱনত দুখ যন্ত্ৰণা এনেকৈ বহুত কেইটা ভাগত আমাৰ মানে জীৱনটো মানে অতিবাহিত কৰিব লাগে। জীৱনটো পাৰ কৰোঁতে আমি চিন্তা কৰি পাইছেনে আপোনালোকে? দুখ যন্ত্ৰণা থাকে। ঠিক তেনেদৰে পিজ্জাটো সেনেকুৱা গোল হয়, কিন্তু তাৰ ভাগ বহুত আছে। 4টা ভাগত ভাগ কৰি দিছে এটা পিজ্জা 250 টকা খাবলৈ কাৰণে। ভেজ পিজ্জা, ভেজ মানে অকল এইটো মাছ মাংসৰ চিকেন পিজ্জা এইবিলাক নহয়, অকল ভেজ, অকল মানে চব্জি হয় এইটো। গতিকে চাওকচোন, এটা মানুহৰ জীৱনৰ লগত পিজ্জা আমাক এইটোৱে শিকাই দিয়ে যে মানুহৰ জীৱনটো তেনেকুৱা। দুখ কষ্ট থাকিব মানুহৰ জীৱনত, আহিবই। জন্ম যদি হৈছে, মৃত্যু যেনেকৈ অনিবাৰ্য, ঠিক তেনেদৰে দুখ যন্ত্ৰণা থকাটো আমাৰ জীৱনত এটা অনিবাৰ্য। আহিবই দুখ যন্ত্ৰণা, আৰু তাৰ মাজতে হাঁহি ফূৰ্তি সেইবিলাকতো আছে, সুখ দুখ। গতিকে সেইটো কথা ক'বৰ কাৰণে মই পিজ্জাৰ এটা উদাহৰণ লৈ আপোনালোকক ক'লোঁ। গতিকে এইবিলাক কথা আপোনালোক কোৱাৰ কোনো দৰকাৰ নাই, আপোনালোকে জানেই। আৰু মই এনেই আৰু কি কৰিম আৰু, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, গতিকে এটা ভিডিঅ' বনাই দিলোঁ আৰু পিজ্জাৰ শেষলৈ চব। গতিকে যদি আপোনালোকে জমেট' আজিকালি পিজ্জা পোৱা যায়, অৰ্ডাৰ কৰি খাব পাৰে। কিন্তু মই নিজে গৈ গৰম খালোঁগৈ। জমেট' অৰ্ডাৰ কৰিলে কি হয়, ঠাণ্ডা কেতিয়াবা পোৱাই দিয়ে, গতিকে মই নিজে গৈ খালোঁ। পেটটো ভৰি আছে, আৰু এই ক'ল্ড ড্ৰিংকটোতো শেষ কৰিব পৰা নাই। এই খোৱাৰ পিছত মানে এইটো শেষে কৰিব পৰা নাই, খাই শেষ কৰি দিওঁ।